ৰাতিপুৱাৰ ধুনীয়া চেঁচা বতাহজাকৰ সৈতে আৰু এয়া মোৰ সন্মুখত এখনি ধুনীয়া পাহাৰ। বন্ধুসকল, মই আহি আছোহি আজি ৱেষ্ট বেংগলৰ এখনি ধুনীয়া ঠাই মিৰিকত। বলক একেলগে এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টি সুন্দৰকৈ শেষলৈকে উপভোগ কৰিব। এতিয়া ৰাতিপুৱা প্ৰায় 5 মানেই বাজিছে আৰু আমি গৈ আছোঁ শিলিগুৰিৰ পৰা মিৰিকৰ অভিমুখে। আৰু আজিৰ এই যাত্ৰাটো ইমান বেছি ভাল লাগিছে যে দুই কাষে মনোমোহা পৰিৱেশ, চাহৰ বাগান, আৰু মই প্ৰথমবাৰৰ বাবে মিৰিক আৰু দাৰ্জিলিঙৰ দুইটা জেগা উপভোগ কৰাৰ বাবে আহিছোঁ। চ' আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো খুবেই বেছি ভাল পাব। আৰু ফাইনেলি মই আহি পাই গ'লোহি মিৰিকত, আৰু এয়া মোৰ হোটেল। ইয়াতে মই থাকিম আৰু হোটেলৰ সন্মুখত আপোনালোকে চাই ভাল পাব। এয়া হোটেলৰ সন্মুখতে সম্পূৰ্ণ চাহৰ বাগান। মই হোটেললৈ যোৱা নাই, মই জাষ্ট গাড়ীৰ পৰা নামিলোঁ। মই আপোনালোকক আৰু ভাল কৰি ওপৰৰ পৰা দেখাম। এয়া মিৰিক। কি সুন্দৰ। আৰু মিৰিকত আজি আমাৰ ডে 1। আমি আজি ইয়াতে থাকিম আৰু মিৰিকৰ যিবিলাক লোকেশ্যন আছে সেইখিনিও চামগৈ, লগতে আপোনালোককো দেখাম। গতিকে ভিডিঅ'টো চাই থাকক, আগলৈ ভাল পাব নিশ্চয়। আচলতে এই মিৰিক নামৰ ঠাইডোখৰ আছে আমাৰ নেপালৰ কাষতে। ইয়াৰ অলপ দূৰ গ'লেই নেপাল বৰ্ডাৰ পোৱা যায়। আৰু মিৰিকৰ আটাইতকৈ জনপ্ৰিয় আৰু সুন্দৰ চাহ বাগানখন হৈছে গোপালধাৰা। আৰু আপোনালোকে চাই থকা এই চাহ বাগানখনেই হৈছে গোপালধাৰা টি ষ্টেট। আৰু ইয়ালৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বহু মানুহ অহা দেখা পোৱা যায়। আৰু বাগানখন ইমান নিয়াৰিকৈ সুন্দৰভাৱে ৰাখিছে য'ত আপুনি এটা পলিথিনো বিচাৰি নাপাব। আমি এতিয়া ট্ৰেকিঙত ওলাই আহিছোঁ বাগানৰ মাজে মাজে। চাই যাওক কিমান সুন্দৰ পৰিৱেশ, আৰু অলপ অলপ ঠাণ্ডাও আছে ইয়াতে। আৰু পূৰা এতিয়া নতুনকৈ কুঁহপাত আহিছেতো, দেখিবলৈ খুব ধুনীয়া হৈছে। আৰু মিৰিকৰ এইখন খুব পপুলাৰ গোপালধাৰা টি ষ্টেট। তো আমি আহিলোঁ ইয়াৰ অপজিটতে আমি আছোঁ। খুব ভাল লাগিছে। কেনেকুৱা লাগিছে তোমাৰ? খুব ভাল লাগিছে। ভাল লাগিছে, খুবেই বেছি ধুনীয়া। তললৈ এয়া পাহাৰ, তললৈ পাহাৰ, মাজে মাজে ট্ৰেকিং খোজকঢ়াৰ বাবে, আৰু সেই পাইনৰ মাজে মাজেও যাব পাৰি। খুব ধুনীয়া পৰিৱেশ, খুব ভাল লগা, খুব মনোমোহা। আৰু প্ৰাকৃতিক সৌন্দৰ্য মই আগৰ পৰাই ভাল পাওঁ। আৰু ইয়াৰে এই পৰিৱেশটো ইমান ধুনীয়া আৰু ইমান পৰিষ্কাৰ যে সঁচাই বহুত বেছি ভাল লাগিছে। আৰু মিৰিকৰ মানুহবিলাকো, ইয়াৰে যিবিলাক মানুহ য'ত আমি আছোঁ, খুব মৰম চেনেহ আদৰ সাদৰ যথেষ্ট কৰে। খুবেই ভাল লগা। আমাৰ লগত আছে এইটো। আই, তোমাৰ নামটো কৈ দিয়া। আই, এইফালে চা, কি নাম? খুব ধুনীয়া। লগতে আহিছে আমাৰ, একো মাত নামাতে, ৰাস্তা দেখাই দেখাই লৈ গৈছে। বুজি নাপায় ইমান কথা, মাত চাত নামাতে, কিন্তু খুব মৰম লগা। ব'লা ফটো উঠিবা। ৰ'বা, এইটো ফটো উঠাই দিলোঁ, গুচি যায়, বহুত বদমাছ। চ' আমি অলপ খোজকাঢ়িলোঁ বাগানৰ মাজে মাজে। এতিয়া ৰিটাৰ্ণ টু হোটেল, তাৰপাছত আকৌ যাম নেক্সট লোকেশ্যনৰ কাৰণে।
আৰু মই আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই খুবেই বেছি ভাল পাইছে আৰু গতিকে মই আপোনাক অনুৰোধ কৰোঁ যাতে মোৰ চেনেলটো এতিয়াই আপুনি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সাজু হৈ যাওক মোৰ দ্বিতীয়টো ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ